de de ra de 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 da de de ra de 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 ra de de ra de de ra de ra de de ra. Da 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 de 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 da 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 de 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 da de de da de de da de 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 da 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 de 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 da da de 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 da da de de da da de de da 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 de 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 da 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 de de da de da 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 de 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 da 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 de da da de 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 da da de de da de 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 da da ইমান দেৰি কৰিব লাগে নে? খং নকৰিবা নন্দিনী। খং কৰা নাই। যদি পলমেই হয় মোক ইমান সোনকালে মাতিছিলা কিয়? এই শুভক্ষণত খং নকৰা কিয়? শুদ্ধ হৃদয় আৰু এটি মন লৈ যাবলৈ ওলাইছোঁ। ব'লা লেকচাৰ মাৰি থাকিব নালাগে। আমাৰ ভালপোৱাৰ হিচাপ ল'বলৈ। তোমাৰ ৰূপ সৌন্দৰ্যই বহুতক পাগল কৰিছে। তোমাক পাবলৈ এতিয়াও বহুতো তৃষ্ণাতুৰ হৈ আছে, কিন্তু নীৰৱ, তোমাৰ ভালপোৱাই মোক পাগল কৰিব পৰা নাই কিয়? তুমি এইবোৰ কি বলকিব ধৰিছা? সঁচা কথা তুমি মোক নোকোৱা কিয়? তুমি মোক কলৈ লৈ আহিছা? এটা কথা কোৱাচোন নন্দিনী, তুমি মোক বাৰু কিমান ভাল পোৱা? সঁচা কথা কোৱাচোন। মোৰ মৰমে তোমাৰ হৃদয়ৰ দলিচাত আজি এইবিলাক প্ৰশ্ন নতুনকৈ আহিল কিয়? এইকাৰণেই আহিল। তোমাক মই কলৈ লৈ আহিছোঁ, কিয় লৈ আহিছোঁ, তুমি বাৰে বাৰে মোক সুধি আছা কিয়? ভালপোৱাজনে যলৈ লৈ যায়, যি কৰে সেইখিনি বাগদত্তাগৰাকীয়ে বিনা দ্বিধাই মনাটো উচিত। সেই বুলি তুমি যাকে কৰিবা তাকে মই মানি ল'ম বুলি তুমি কিয় ভাবিছা? মানিব লাগিব। মই মানিব নোৱাৰোঁ। কিছু সময় পাছত সন্ধিয়া নামি আহিব। ঘৰত কৈ আহিছোঁ 1 ঘণ্টাৰ কাৰণে। কিন্তু এতিয়া কৈ দিয়া, এসপ্তাহৰ কাৰণে মই নীৰৱৰ লগত ওলাই আহিছোঁ, আৰু তাৰ লগত এসপ্তাহ মই হোটেলত কটাম। আনন্দ কৰিম, নীৰৱ, স্ফূৰ্তি কৰিম। এইখিনি কথা তুমি মা দেউতাক ক'ব নোৱাৰিবা? তুমি ভবাৰ দৰে চব কথা সহজ নহয় নীৰৱ। দুদিনৰ আলহী, অকল তুমিয়েই নহয়, প্ৰতিগৰাকী ছোৱালী মাক বাপেকৰ বাবে দুদিনৰ আলহী। দুদিন পিছত গুচি যায় কাৰোবাৰ ঘৰলৈ। সেইখিনি যদি চেক্ৰিফাইচ কৰিব নোৱাৰা, ভালপোৱাৰ সাৰ্থকতা ক'ত? সেইবিলাক কথা তুমি ইয়াত নকৈ গাঁৱততো ক'ব পাৰিলা হয়, কিন্তু তাকে নকৰি এখন অচিনাকি ঠাইলৈ লৈ অহাৰ উদ্দেশ্য কি? ৰহস্য আৰু মায়াজালত বন্দী মানুহৰ জীৱন। সেই ৰহস্যৰ সন্ধানত তুমি আৰু মই আহিছোঁ এটি দীঘলীয়া কাৰ্যসূচীলৈ। আমাৰ অভিযান আৰম্ভহে হৈছে আৰু বহুদূৰ যাব লাগিব।
মই কিন্তু যাব নোৱাৰিম। তেতিয়াহ'লে তুমি গুচি যোৱা। কিন্তু মই অকলে যাম কেনেকৈ? কিছুমান কাম অকলে কৰিব নোৱাৰি, সংগীৰ প্ৰয়োজন হয়। বাগদত্তাজনী থাকিলে কামটো কৰাত বেছি সুবিধা হয়। যদি তুমি নামানা যোৱা। নীৰৱ, তুমি মোক ভাল পোৱা এনেকুৱাই। এতিয়া ইয়াতে থাকিবা নেকি? তুমি লগত থাকিলে মই চব পাহৰি যাম। আহা বোলা, উঠা উঠা। নামাচোন। কিয় ৰলা? গাড়ীখন গৰম হৈছে, অকণমান ৰেষ্ট দিব লাগিব। এইখন ঠাইত মোৰ বৰ ভয় লাগে। কিয়? সেই কিয়টোৰ উত্তৰ মই তোমাক দিব নোৱাৰো। আৰে দিব নোৱাৰাৰ কাৰণটো কি? অবান্তৰ প্ৰশ্ন সুধি নাথাকিবা নীৰৱ। এয়া দেউতাই ফোন কৰিছে, সোনকালে ব'লা না। দেউতাক কৈ দিয়া মই এসপ্তাহলৈ যাব নোৱাৰিম। নীৰৱৰ লগত এটি দুঃসাহসিক অভিযানত ব্যস্ত আছো বুলি। দেউতাক ফোন কৰিলে অসুবিধা হ'ব নীৰৱ। নকৰিলে বিপদ হ'ব। অপহৰণ কৰা বুলি পুলিচক খবৰ দিব, আৰু তেতিয়া পুলিচে এতিয়া এন্ধাৰ হ'ব, ক'ত যাম? অকণমান গৈয়ে এটি অকলশৰীয়া ঘৰ পাম। সেই ঘৰটোত আমি থাকি যাম। তোমাৰ অভিযান কেতিয়া শেষ হ'ব? আৰম্ভই হোৱা নাই, শেষৰ কথা ভাবিলা কিয়? নীৰৱ, মোৰ খুব ভয় লাগিছে নীৰৱ। হাহাকাৰ নকৰিবা, নহ'লে বিপদ কোন সময়ত উপস্থিত হয় একো ঠিকনা নাই। ব'লা নীৰৱ। ব'লা। তুমি নামাচোন। খাই পেলাম। মোৰ ভয় লাগিছে নীৰৱ, তুমি মোক কলৈ আনিলা? ভয় নাখাবা, সেইটো এটা পাগল, পাগলে একো কৰিব নোৱাৰে। কিন্তু তুমি মোক ইয়ালৈ আনিলা কিয়? ইয়াতে বহুতো মানুহ গোট খায়, আমি আজিহে আহিছোঁ, আকৌ গুচি যামেই দেখোন। আচ্ছা তুমি অকণমান সময় ৰখা, মই অকণমান বাহিৰৰ পৰা আহিছোঁ দেই। নাই নাই, তুমি যাব নোৱাৰিবা, মোৰ ভয় লাগি আছে নীৰৱ। তুমি কৈছা কি? তেতিয়াহ'লে মই তোমাৰ লগত যাম। তুমি মূৰ্খ নেকি? মই বাহিৰলৈ যাব খুজিছোঁ, অকণমান সময় ইয়াতে বহি থাকা। আজি পাই গলো, কোনো হাৰি যাব নোৱাৰিবি তহঁত।
নীৰৱ নীৰৱ পগলাটোক যাবলৈ দিয়া সি মোক খাই পেলাব নীৰৱ তুমি সেইডালক যাব দিয়া না ই পাগল নহয় ই ৰাজ অতি ব্ৰেইনী ল'ৰা ৰাজ কিন্তু তাক কোনোবাই পাগল কৰিছে ঐ তই ৰাজ নহয়নে তোক কোনোবাই পাগল কৰিছে নহয়নে তোক কোনে পাগল কৰিছে কচোন তই ক'ব পাৰিবিনে মিছা কথা মই এই পাগলটোক চিনিয়ে নাপাওঁ তুমি মোক আনিছা ক'ত তোমাৰ উদ্দেশ্য কি নীৰৱ মোৰ উদ্দেশ্য মই পিছত ক'ম ৰাজ শুনা ৰাজ ৰবাচোন মই তোমাক ইমান ফোন কৰি আছোঁ ফোনটো উঠোৱা নাই কিয় মই যিমানেই তোমাৰ ওচৰলৈ যাওঁ সিমানেই তুমি আঁতৰি যোৱা আই লাভ ইউ ৰাজ কিন্তু মই তোমাক ভাল পাব নোৱাৰোঁ তোমালোকৰ দৰে ধনী মানুহৰ ছোৱালী কিছুমানে প্ৰথমতেতো ঠিকেই কয় আৰু তাৰ পাছত ভাল সুবিধা পালে ভাল ল'ৰা পালে ধনী ল'ৰালে বিয়া হৈ যায় নহয় জানো মই তেনেকুৱা ছোৱালী নহয় ৰাজ কি বিশ্বাস আছে নহয় বুলি মই তোমাৰ মূৰৰ ধৰি শপত খাইছোঁ মই জনমে জনমে তোমাৰে হৈ থাকিম নন্দিনী নীৰৱ ব'লা নন্দিনী তুমি মোক দিয়া প্ৰতিজ্ঞা পাহৰি গলা কিয় সেয়া প্ৰতিজ্ঞা নাছিল সেয়া আছিল আৱেগৰ ধুমুহাত মুখৰ পৰা ওলোৱা কিছুমান শব্দ কিন্তু সেয়া বাস্তৱ নাছিল বাস্তৱ হ'ল এই নীৰৱ তাৰ মানে মই বেটাৰ বাট নীৰৱ ইজ দ্য বেষ্ট ব'লা নীৰৱ ঐ ল'ৰা নন্দিনী মোৰ পৰা কাঢ়ি নিলি নহয় আমি দুখীয়া ল'ৰাবোৰে ছোৱালী ভাল পোৱাৰ অধিকাৰ নাই নেকি মোক তই পগলা কৰিলি ন চাবি তোৰো এদিন এই দশা হ'ব ননকাই ৰচোন ঐ আমাৰ গাঁৱত সেইটো ক'ৰ পাগল আহিছে সেইটো বহুত দূৰৰ পৰা আহিছে কোনোবা ভাল পোৱা ছোৱালীয়ে হেনো তাৰ পৰা ছোৱালীটোও কাঢ়ি নিলে তই কেনেকৈ গম পালি আমাৰ সংঘৰ ল'ৰাবিলাকে অঁ তাক ধুই পিটিছে নহয় সেই পিটিছে তাৰপিছত সি কান্দি কান্দি কথাটো ক'লে ছোৱালীয়ে ঠগেছে মনো বেয়া নাগিলে দেচোন তাৰপিছত এতিয়া সংঘৰ ল'ৰাবিলাকে তাক কিবা খাবও দিয়ে ৰাতি সি ক'ত থাকে আমাৰ সংঘৰ বাউণ্ডতে থাকে সি তাৰ ভয় নাজানাগেনে দেওভূতনে নন্দকাই এনেকুৱা পাগল মানুহক দেওভূতেও একো নকৰে হে তাৰ নামটো জানো নেকি তাৰ নামটো আমাৰ সংঘৰ ল'ৰাবিলাকে সুধিছিলে নাচ 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 নহয় হ'লে ৰাজ হ'ব লাগিব হা সেইটোৱে যা পিছে দা না না ছোৱালী নাপাহি বগনা আমি মই সেইদিনাই বুজি পাইছিলোঁ যিদিনাখনে নন্দিনীয়ে মোৰ সন্মুখতে তোমাক প্ৰতাৰণাৰে থকা সৰকা কৰিছিল নন্দিনী তুমি ৰাজক কিয় পাগল কৰিলা জনমে জনমে মই তোমাৰেই বুলি কোৱাৰ পিছতো সেই কথাষাৰৰ মৰ্যাদা কিয় পাহৰি গ'লা সেয়া মোৰ ভুল হৈছে তোমাৰ ভুলে কাৰোবাৰ জীৱন ধ্বংস কৰিব সেইটো মানিব পৰা বিষয় নহয় আৰু সেইকাৰণে মই তোমাক লৈ আহিছিলোঁ
মই তোমাৰ কেতিয়াও হ'ব নোৱাৰোঁ। আনক ধ্বংস কৰি মই জীয়াই থাকিব নিবিচাৰোঁ। তুমি এই ৰাজৰ প্ৰেয়সী। চাকৰি সা সম্পত্তি টকা পইচাৰ পাহাৰ দেখি মনৰ মানুহজনক পাহৰি গৈ ঐশ্বৰ্য বিভূতিৰ মাজত ডুব যাব খোজাটো তোমাৰ পাপ হৈছে। এয়া কেতিয়াও প্ৰেম হ'ব নোৱাৰে। প্ৰকৃত প্ৰেম আৰু ভাল পোৱাই এখন নিকা হৃদয় বিচাৰে। ই কেতিয়াও কাৰোবাক পাগল নকৰে। তুমি ৰাজক পাগল কৰিলা। এতিয়াও সময় আছে। তুমি ৰাজৰ পাগলৰ সাজযোৰ খুলি তাৰ ভিতৰত থকা সঁচা হৃদয়খনক আঁকোৱালি লোৱা। দেখিবা ৰাজ কিমান শুদ্ধ, কিমান ব্যক্তিত্ব সম্পন্ন থকা। ৰাজ, তই ভাল হ'ব লাগিব। নন্দিনীৰ স্পৰ্শই তোক এটি নতুন জীৱন দান দিব। তই আগৰ ৰাজজন হ'ব লাগিব। পাৰিবি? আৰু নন্দিনী, তুমি মৰম আৰু চেনেহৰ মাজেৰে ৰাজৰ সেই অসুস্থ মানসিকতাক দলিয়াই তোমাৰ সেই আগৰ ৰাজজনক ঘূৰাই আনিব লাগিব। পাৰিবা?